আমি আজি গাঁৱলৈ যাবলৈ ওলাইছোঁ আৰু এয়া হৈছে আমাৰ নতুন জা আৰু পাছফালে আছে বৰ্ণালী আৰু এইফালে দিশা বহি আছে পাছফালে। হেল্ল' এভৰিৱান, সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি আহিছোঁ ঢেকীয়াজান মলুক গাঁৱলৈ। ইয়াত আমাৰ বৰ্জনা থাকে। আমি ইয়ালৈ ফুৰিবলৈ আহিছোঁ আজি আমাৰ নতুন ছোৱালীক মানে আমাৰ জাজনীক নতুন জাজনীক গাঁও দেখুৱাবলৈ লৈ আনিছোঁ আৰু আমাৰ বৰ্জনা আছে, বৰ্জনা সকলক মান ধৰাবলৈ কাৰণে লৈ আনিছোঁ গাঁৱলৈ। का मेरे हस्बैंड का बड़े पापा है ये। এয়া বাইদেউ আমাৰ যা হৈছে চাহ ৰেডি কৰিছে আমাৰ বাইদেউ হয় আৰু এয়া দীপান্বিতা হয় আমাৰ যাৰ মানে যাৰ ডাঙৰ ছোৱালী হয়। আমাৰ দেৱৰ গগন ডাঙৰ দেৱৰ কইনা আমাৰ এয়া গাঁও ফুৰাবলৈ লৈ আহিছোঁ আজি। এয়া মিঠৈ লাডু আৰু এয়া খুৰমা নিমকি বৰদেউতাক সেৱা এটা কৰি আহোঁগৈ। আৰু এইটো হৈছে টবি, क्यूट टोबी। टोबी 94 इयर्स का बड़ी माँ है ये मेरे हस्बैंड का। बस्ती में ये है मुलुक बस्ती। अभी हम लोग मुलुक बस्ती में हूँ। ये है मेरे पति का गांव है। सो हम लोग मेरे पति का गांव में हूँ अभी। ये देखिए ये पति का भैया का घर है। यहाँ आसो आमार द्वितीयजन बर्जना घरলৈ আহিছোঁ বিহুলি আৰু এয়া আমাৰ নকইনাৰ গতিকে আমাৰ বৰ্জনা মান দিবলৈ কাৰণে তাইক লৈ আনিছোঁ। চালাড, মাছ ফ্ৰাই আৰু এয়া পদিনা ডাল আৰু এইফালে আছে চিকেন আৰু এতিয়া আমি ইয়াক খাবলৈ লৈছোঁ। আজিৰ ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক দিব।